মোক 14 মাহ পগলা ফাটেকত পগলা বুলি ৰাখিছে, মেণ্টেলি লুনাটিক পাৰ্চন বুলি ৰাখিছে। কিন্তু তাৰ আগতে মই 3 ঠাইত দুখন জেগা নাগালেণ্ডত, এখন জেগা নেপালত 85, 86, 87 আৰু 89 মই মাষ্টৰৰ কাম কৰি অহা মানুহটোক মোক সিহঁতে নামঘৰত পগলা বান্ধি তেজপুৰ জেললৈ লৈ গৈছে। সেইদিনা মোৰ চাৰ্টিফিকেট ভাইটি ইনভেলিড কৰি দিয়া, মোৰ বিবাহ ইনভেলিড কৰি দিয়া। সেইদিনা তেজপুৰ জেলত ভৰোৱা মানুহটো কোনেও মাইকী নধৰাই। গতিকে লাইফ ইজ লাইক দিছ, সেইটোৱে আৰু তোমাৰ বিবাহ জীৱনটো এনেকুৱাই আৰু মানে কি তীৰ্থয়াত মোৰ চোৱা চিতা নাই। ধৰা মোৰ যদি আধা বিঘা মাটিও কোনোবাই কিনি ল'লেহেঁতেন মই এতিয়া চলিব মেলিব, দেউতাৰ নাম কাটি ভৰাই লৈছে। মই তাৰমানে প্ৰতিষ্ঠা, মই এতিয়া অবিবাহিত মানুহ, ছিংগল মানুহ, মোৰ প্ৰতিবাদ কৰাৰ শক্তিটো নথকা।